গুড মৰ্নিং ফ্ৰেণ্ডছ, নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে। তো ফ্ৰেণ্ডছ, বহুত দিন ভিডিঅ' দিয়া নাই, কাৰণ ক'তো বাহিৰত ওলাই যোৱা নাই তেনেকৈ, আৰু আপোনালোকে অলপ কমকৈ ছাপোৰ্ট কৰি আছে, সেইটো কাৰণে ভিডিঅ' দিয়া নাই আৰু যোৱাও নাই ক'তো। আৰু আজি গৈ আছোঁ এটা মন্দিৰত। আপোনালোকক দেখাইছিলোঁ এদিন, মানে খুৰাহঁতৰ ঘৰত যাওঁতে পথাৰৰ মাজত যিটো মন্দিৰ আছিল। যিসকলে ভিডিঅ' চাই আছে আগৰ পৰা তেওঁলোকে গম পাইছে বাৰু কিহৰ কথা কৈছোঁ, কোনটো মন্দিৰৰ কথা কৈছোঁ। আজি সেইটো মন্দিৰতে যাম। আমাৰ ঘৰৰ গোটেইখিনি মানুহ যাব, দাদাহঁতো আহিছে, তাৰপিছত মামীহঁতো যাব, এনেকৈ যাম গোটেইখিনি। মন্দিৰটো আজি দেখাম আৰু ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া গা পা ধুই লওঁ। মই জাষ্ট অলপ আগতে উঠিছোঁহে, এতিয়া বাজিল 9:30মান বাজিল। এতিয়া উঠিছোঁ, উঠি কিনে গা পা ধুই লওঁ, ধুই উঠি কিনে মই ভিডিঅ' কৰি আছোঁ। তো ফ্ৰেণ্ডছ, গা ধোৱা হৈ গ'ল, এতিয়া ওলাই মেলি ৰেডি, মন্দিৰত যাব ওলাইছোঁ। আৰু দেউতা গৈছে অলৰেডি, আৰু আমিও ওলালোঁ, ওলাই কিনে এতিয়া যাব ওলাইছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, গৈ আছোঁ মন্দিৰত, আৰু এইফালে এই আগত আছে মন্দিৰটো, এইটো মন্দিৰ হয়, এইটো মন্দিৰ ফ্ৰেণ্ডছ, তাতে গৈ আছোঁ। গৈ কিনে দেখাই আছোঁ আৰু গৈ আছোঁ তাতে, চাই থাকক ফ্ৰেণ্ডছ। আহি পালোঁ মন্দিৰত, আৰু এইফালে মোৰ পিছফালে আছে মন্দিৰটো, আৰু এটা বস্তু আছে, এইফালে পিছফালে এটা মছজিদ দেখা পাইছেনে? মন্দিৰ আৰু মছজিদ একেলগে আছে, কিমান ভাল লাগে এনেকৈ থাকিলে। আৰু মাহঁত আহি আছে, আমি আহি পালোঁ এইফালে। এইটো দাদা, চাই থাকিব আৰু ভিডিঅ'টো দেখাই আছোঁ। এইটো মন্দিৰ ফ্ৰেণ্ডছ, দোকানত গৈছিলোঁ অলপ, আৰু এইফালে মছজিদটো, এইফালে আছে মছজিদ, আৰু আগত মন্দিৰটো। এইটো ৰাস্তাৰে আহিব পাৰিব আপোনালোকে আহিলে কেতিয়াবা। এইটো মছজিদ, আৰু আগত আছে এইটো মন্দিৰটো। এইটো মন্দিৰ, এইফালে এখন পথাৰ, এই আগত আছে ৰাস্তাটো, আমি যিটো ৰাস্তাৰে আহিছিলোঁ সেইটো ৰাস্তা আগত আছে, মথাউৰিটো, আৰু তাৰ কাষত আছে বৰনদী। আমাৰ ঘৰৰ পিছফালে যিটো নদী আছিল সেইটো নদী, এইটোৱে মন্দিৰ। ফ্ৰেণ্ডছ, ভৰি হাত ধুই লওঁ ফ্ৰেণ্ডছ, ইয়াৰ পিছত চাকি জ্বলাওঁ। আমাৰ ঘৰৰ মানুহখিনি আহিলে আৰু আহিব বাকী, আপোনালোকক দেখাম বাৰু। এতিয়া মামীহঁতে চাকি জ্বলাব ৰখি আছে, তাৰপিছতে আমি জ্বলাম আৰু চাকি জ্বলাই লওঁ ফ্ৰেণ্ডছ। চাকি জ্বলাই কিনে সেৱাটো লৈ লওঁ, তাৰপিছত দেখাই আছোঁ মন্দিৰটো এবাৰ। ফ্ৰেণ্ডছ, ধূপ চাকি জ্বলোৱা হৈ গ'ল। এইফালে মোৰ পিছফালে মন্দিৰটো আছে, আৰু মন্দিৰটো আপোনালোকক দেখাইছোঁ বাৰু এবাৰ। চাৰিওফালে মই মন্দিৰটো দেখাম আপোনালোকক। আৰু ইয়াতে মানে যিজন ককা থাকে, সেই ককাজনৰ পৰা জানিম আমি মন্দিৰটোৰ বিষয়ে অলপমান। ককাক লগ পালে আমি জানিম। এইফালে মায়ে চাহ বনাই আছে, তাতে দেখাইছোঁ ৰ'ব। নাই, তাতে মায়ে চাহ বনাই আছে। তো এইফালে এইটো চাহ বনোৱা ঘৰ, আৰু এইটো কি গম নাপাওঁ। সেইফালে আছে বাথৰুম, লেট্ৰিন, আৰু এইফালে আমাৰ সাগৰিকা, আৰু এইটো মন্দিৰটো এবাৰ দেখাই দিছোঁ। এইফালে মন্দিৰৰ ভিতৰত মানুহ, আৰু মামীহঁত আছে, আইতা আছে, আৰু এইফালে আহিছে। এইটো মন্দিৰ, আৰু এইফালে এইটো শিৱ মন্দিৰ। ইয়াতে ককা আৰু দেউতা আছে। ফ্ৰেণ্ডছ, এইফালে ককা আহিছে, ককাক সুধিম মন্দিৰটোৰ বিষয়ে অলপমান, তাৰপিছত ককাই ক'ব আৰু মন্দিৰটোৰ বিষয়ে। ককা অলপমান মন্দিৰটোৰ বিষয়ে অলপমান কৈ দিব লাগে না। মন্দিৰটোৰ বিষয়ে অলপমান কৈ দিব লাগে, কি মাহাত্ম্য মন্দিৰটোৰ। আমাৰ এইটো বহু বছৰীয়া, আমাৰ পুৰণি কলীয়া, এটা বহু পিঢ়ি উঠি গৈছে। আমাৰ দেউতা, আটা পিতা এইবিলাকৰ বহু বংশৰ পৰা নাইকিয়া হৈ গৈছে, কিন্তু প্ৰভুৱে ইয়াৰ পৰা কাষেৰা নোহোৱাৰ আকৌ তেওঁ পুনৰবাৰ ইয়াত আকৌ তেওঁ প্ৰজ্বলিত হ'ল।
হোৱাত আমাৰ ৰাইজে আঞ্চলিক ৰাইজ মিলি পেলাই আমাৰ এই মন্দিৰটো চৰকাৰৰ পৰা বহু সাহাৰ্য লৈ আমাৰ এই মন্দিৰটো স্থাপিত কৰা গৈছে। ইয়াত বহু যাত্ৰীও ইয়াত অহা হৈছে। অহাৰ কাৰণে আমি প্ৰভুৱে বহুত মানে আমাক ৰাইজক মানে বহুত কিছু কিছু প্ৰমাণ ইয়াত দেখি আজি বহু বছৰৰ পৰা চলি আছে। সেয়ে আজিও যাত্ৰী আছে আমাৰ কলিতাৰ পৰা যাত্ৰী বহুখিনি আছে, চাৰিআলিৰ পৰা আছে, আগদলৰ পৰা আছে, আহি ইয়াত সমাগম হৈ ইয়াত ঠগীকৰণ কৰি বহুখিনি তেওঁলোকে ইয়াত আশীৰ্বাদ লৈ পেলাই তেওঁলোকে যাবৰ কাৰণে বহুত মনোযোগ কৰিছে। মন্দিৰটো কিমান বছৰ হ'ল? মন্দিৰটো আমাৰ এতিয়া নাই বুলি আমাৰ 500 বছৰ মানে হৈ গ'ল কিজানি, আমিও ক'ব নোৱাৰোঁ। 500 বছৰ? 400-500 বছৰ হোৱা আগৰ মন্দিৰ এইটো। মন্দিৰটোৰ নামটো হ'ল আমাৰ হেৰি কৃষ্ণ দামোদৰ মন্দিৰ বুলি আমাৰ প্ৰচলিত হৈ আছে আৰু। দামোদৰ মন্দিৰ? দামোদৰ। মন্দিৰটোৰ বিষয়ে এইখিনি আছিল আৰু বাকী দেখাই আছোঁ বাৰু মন্দিৰটো আপোনালোকক। ককাই ক'লে মন্দিৰটোৰ বিষয়ে, বাকী চাই থাকক বাৰু ভিডিঅ'টো। সেৱা ল'ব হৈছে ফ্ৰেণ্ডছ। শেষত যিটো সেৱা লয় ৰাইজে মিলি সেই সেৱাটো লৈ লওঁ, তাৰপিছত প্ৰসাদ বিতৰণ কৰিব। প্ৰসাদ বিতৰণ কৰাৰ পিছত আৰু ঘৰত যাম আৰু সেৱাটো লৈ লওঁ। প্ৰসাদ বিলাই আছোঁ ফ্ৰেণ্ডছ। প্ৰসাদখিনি বিলাই লওঁ, মই ভোগ বিলাই আছোঁ, সেইখিনি বিলাই লওঁ। আৰু এইটো ডাঙৰ খুৰা আমাৰ ঘৰৰ আৰু সাগৰিকা আছে, বৰমা আছে, তাৰপিছত খুৰীমা আৰু ভণ্টি, আৰু এইফালে পিছফালে বহি আছে ভাইটি আমাৰ মাজু আমাৰ, আৰু এইফালে সৰু মামা আৰু মামী আছে, আৰু তাৰপিছত এইটো ভণ্টি আৰু ভাইটি এনেকৈ আহিছে। মামীহঁত তিনিটা মামী। এইটো ডাঙৰ মামী আমাৰ, আৰু কাষত মাজু মামী আছে এইটো, আৰু এইফালে দেউতা আছে, মা আছে, আৰু এইফালে আমাৰ ঘৰৰ আইতা আৰু মামাহঁতৰ আইতা আছে এনেকৈ। এইটো আমাৰ সৰু আইতা, আৰু এইফালে আমাৰ খুৰাহঁতৰ ভণ্টি আছে, বাবু আছে এনেকৈ। প্ৰসাদ বিলোৱা হৈ গ'ল, এতিয়া যাব লাগে ঘৰত চাফ চিকুণ কৰি। ফ্ৰেণ্ডছ, ঘৰত আহি পালোঁ এইমাত্ৰ। তাতে আৰু ভিডিঅ' বনোৱা নহ'ল, বুট প্ৰসাদ বিলাই কিনে আৰু তাৰ পৰা আহিলোঁৱে সোনকালে। দেৰি হৈছে এতিয়া আপোনাৰ 2:10 হ'লে, আৰু এতিয়া ভাত বনাব মাহঁতে, সেইটো কাৰণে সোনকালে আহিলোঁ তাৰ পৰা। তাতে আৰু বেছি দেৰি নকৰিলোঁ। আৰু মন্দিৰটো একজেক্ট লোকেশ্যনটো হৈছে মানে আমাৰ বেজাৰৰ পৰা সোমাই আহি কিনে তাতে আপোনাৰ এই নদী পাৰ চক বুলি কয়, নদী পাৰ চকত নামিলে তাতে সুধিলে, কোনোবা যদি আহে সুধিব মানে আহিব পাৰে, তাতে সুধিলে হ'ল, সুধিলে কৈ দিব। বাকী যাই কিনে ভাল লাগিল বহুত। আৰু এইখিনিয়ে আছিল ভিডিঅ'টো। যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন দিনৰ সৈতে। আজিলৈ বাই বাই ফ্ৰেণ্ডছ, বাই বাই।